নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ঘৰখনৰ সকলোৰে হৈ এভাগি কীৰ্তন পাঠ কৰোৱাৰ উদ্দেশ্যেৰে ভকতসকলক নিমন্ত্ৰণ জনাইছিলোঁ আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি ভকতসকল আহি আজি আমাৰ গৃহত এয়া গুৰু আসন প্ৰতিষ্ঠাৰ কাৰণে যা যোগাৰ কৰি আছে। আচলতে খুব সৰু সুৰাকৈ এই কৰ্মভাগ আয়োজন কৰা হ'ল। এয়া আসন প্ৰতিষ্ঠা কৰি আছে আৰু আসন প্ৰতিষ্ঠা হোৱাৰ পাছত এয়া ভকতসকলে লোৱা কিছু নাম। এয়া আমাৰ খুৰী আৰু বাহঁতে শাক পাচলি কাটি আছে, তাৰ মাজতে মই চাহ অকণমান দিলোঁগৈ আৰু ভিডিঅ' এটাও কৰি ৰাখিলোঁ। আচলতে অনুষ্ঠান বা খুব সৰু সুৰাকৈ আয়োজন কৰা হোৱাৰ বাবে ভাতৰ যোগাৰ কৰা নহ'ল। ভকতসকলৰ বাবে পকা জলপান হিচাপে লুচি ভাজিকে আগবঢ়োৱা হ'ব আৰু সেইবাবে এয়া ভকতে যা যোগাৰ কৰি আছে। তাৰপাছত এইফালে আমাৰ ইয়াত তাৱৈ আৰু এইগৰাকী আমাৰ খুৰী আটা মঠি আছে। এয়া আমাৰ বাইদেউ দেই, দেখিছে নহয়, এয়া পূৰা কামত লাগি আছে। এয়া আমাৰ আইতা, পূৰা হাঁহি তাহাঁতৰ মানে। এইফালে এয়া ময়ো তাহাঁতৰ লগতে অলপ বেলি দি সহায় কৰি দিলোঁ আৰু ভাল লাগে দিয়কচোন। এয়া পুৰি বনাই আছে, তাৰ মাজতে আকৌ আহি গ'ল প্ৰসাদ। এয়া আমি সকলোৱে প্ৰসাদ খালোঁ। আজি আকৌ দাদাহঁতো আহিল পেণ্ডেল তৰিবলৈ। আমাৰ নামঘৰৰ ভাগৱত পাঠ অনুষ্ঠানটি তেনেই চমু চাপিছে আৰু খোৱা বোৱাৰ ব্যৱস্থাটো আমাৰ চোতালতে কৰা হ'ব, সেইবাবে এয়া আজি পেণ্ডেল তৰিবলৈ আহিল। আজিৰ দিনটো বহুত ভাল লাগিল। আমি আটাই ভকতসকলৰ ওচৰত আশীৰ্বাদ ল'লোঁ আৰু এয়া ভকতসকলক বিদায় দিয়া মুহূৰ্ত। আজিৰ দিনটো বহুত ভাল লাগিল। আকৌ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, বাই।